নমস্কাৰ বন্ধুসকল, আপোনালোকে গম পাইছেই যে মহিলাৰ IPL চলি আছে। যোৱাকালি আছিলে 4 নম্বৰ মেচ মুম্বাই বনাম RCBৰ মাজত। এই মেচটোত RCB দলটিৰ প্ৰথম মেচৰ দৰে পৰাজিত হৈছে মুম্বাইৰ হাতত। তো কি ঘটনা হৈ গৈছে, আমাৰ জিন্টি মণি কলিতাই কেনেকুৱা খেলিলে, সকলো বিস্তাৰিতভাৱে আলোচনা কৰিম। তাৰ আগতে আপোনালোকৰ ওচৰত এটাই অনুৰোধ, চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব আৰু কমেণ্টত আপোনাৰ ফেভাৰিট দলটিৰ নাম লিখিবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। RCB দলটিয়ে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত নেয়। স্মৃতি মন্দানাৰ বেটিং কৰাৰ সিদ্ধান্তটো ভুল হিচাপে পৰিগণিত হয়। স্মৃতি মন্দানাই অপেনিং কৰিব আহি খুবেই ভাল খেলি আছিলে, কিন্তু বেয়া শ্বট খেলি আউট হৈছে। স্মৃতি মন্দানাই 17 বলত 23 ৰান সংগ্ৰহ কৰে। চেউলি ইংকা পেটেলে 15 বলত 23 ৰান সংগ্ৰহ কৰে আৰু সৰ্বাধিক ৰান সংগ্ৰহ কৰে ৰেখা ঘোষ 26 বলত 28 ৰান সংগ্ৰহ কৰে। এনেকৈ RCB দলটিয়ে 155 ৰানতে অল আউট হয় আৰু মুম্বাই দলটিক 156 ৰানৰ টাৰ্গেট বান্ধি দিয়ে। মুম্বাই দলটিৰ হাৰ্লি মেথৰে 3টা উইকেট লাভ কৰে মাত্ৰ 28 ৰান দি আৰু 77 ৰান সংগ্ৰহ কৰে মাত্ৰ 38 বলত। তো কি সুন্দৰ খেল দেখুৱাইছে হাৰ্লি মেথৰে। আৰু আমাৰ জিন্টি মণি কলিতাই 1 অভাৰ বল কৰি 10 ৰান দিছে, কোনো উইকেট লাভ কৰিবলৈ সক্ষম হোৱা নাই। লগতে ইয়ষ্টি ভাটিকায়ো খুবেই সুন্দৰ ইনিংছ খেলিলে আৰু নৰ্থ ইস্কোভাৰে 29 বলত 55 ৰানৰ অপৰাজিত এটা সুন্দৰ ইনিংছ খেলিবলৈ সক্ষম হয়। আৰু আমাৰ মুম্বাই দলটিয়ে এই খেলখন 14 অভাৰ 2 বলতে জয়লাভ কৰিবলৈ সক্ষম হয়। 9 উইকেটত জয়লাভ কৰে মুম্বাই দলটিয়ে। তো এই আছিল ভিডিঅ'টোত, কেনে লাগিলে কমেণ্ট কৰি জনাব। ধন্যবাদ।